কালপিট এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আমাৰ অসম পুলিচে বহুত স্মাৰ্ট বোলে এই কাৰণে মানে আজিলৈকে বিচাৰি উলিয়াব পৰা নাই কাৰণটো কি হৈছে জানানে কাৰণটো মই আপোনালোকক ক'বলৈ ওলাইছো মই নকওঁ ভিডিঅ'টো দেখাবলৈ ওলাইছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এনেৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিম লেটস গো মই এতিয়া এটাই কথা কওঁ পইচা আপুনি থলে এতিয়া যেতিয়া আমি ধৰিলো তে ব্লেমটো আমাকে দি দিও তেলে আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰা নাই ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গে এতিয়া ধৰা কেতিয়াও নহয় মিডিয়া নিউজ কেটা মোক দেখুৱাওকচোন মিডিয়া নিউজ কেটা মোক দেখাওক এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গল আপোনালোকে মোক মিডিয়া নিউজ কেটা নিউজ ফ্ৰন্ট পেজত আমিতো কবাত কিবা এটা কৰিলে 2 কলম ফ্ৰন্ট পেজ দি দিয়ে দি দেখাওক মোক কোনখন পেপাৰত ফ্ৰন্ট পেজত নিউজ আছে সব এতিয়াও বুলি শব্দ নাই কালপিট এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময়সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ধিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিতো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত 2টা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি কত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে সুনীল গগৈৰ কথাটো বেলেগ সুনীল গগৈৰ ষ্টৰীটোৱে কমপ্লিট বেলেগ তেওঁ অন্তৰ্ধান হম বুলি এটা ডিজাইন কৰি লৈছে কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনে নিউজ কৰি থাকিলে এনেকুৱা লাগে বহুত দিন হৈ গল বুলি কিন্তু যদি টাইমটো চাইটো 2 মাহ হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনে যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকাৰ যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়া অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই পুলিচ আপুনি ডিজিপি সাহেবক আপোনালোকে সুধি ল'ব কি একচন লোৱা হৈছে কিন্তু ঘটনাটো পুলিচে ভাল কৰি তদন্ত কৰিছে আৰু কোনো অসুবিধা নাই ইয়াতে আমি কৰিম আৰু মই আজিয়ে কৈছো যে প্ৰয়োজন হলে আমি সিবিআই কো দি দিম